নমস্কাৰ, মই ষ্টুডিঅ' লেংটি সিঙা আৰু এতিয়া সময় হৈছে দিনৰ 2:03 আৰু এই মুহূৰ্তত লৈ আছোঁ কেইটামান ব্ৰেকিং নিউজ। এটা ব্ৰেকিং নিউজ। মাঘ বিহু যোৱাৰে পৰা তিলপিঠা, নাৰিকলৰ লাড়ু আৰু সান্দহ বিলুপ্ত পথলৈ আগবাঢ়ি গৈছে। পানীত জাপ দি আত্মহত্যা কৰিব লৈছিল এটা চিতল মাছে, কিন্তু এজন দয়ালু মানুহে তেওঁক উদ্ধাৰ কৰি বামলৈ তুলি আনে। তাৰ পিছতে মাছটোৱে আনন্দত জঁপিয়াবলৈ ধৰে। এটা ব্ৰেকিং নিউজ। ৰাজ্যত প্ৰকাশ পালে নতুন ছবি। আজিৰে পৰা নিশা 10 বজাৰ পিছত ফেচবুকত পিলপিলাই ফুৰাবোৰৰ একাউণ্ট বন্ধ কৰি দিয়া হ'ব। আৰু লগতে হোৱাটছএপত নিশা 8 বজাৰ পিছত অনলাইন থাকিলে 5,000 টকাকৈ জৰিমনা ভৰিব লাগিব। একমাত্ৰ ইনষ্টাগ্ৰামহে উপলব্ধ থাকিব। আৰু আপোনাৰ হাতখন ভালদৰে ধুই চেনিটাইজাৰ কৰি ৰাখিব, যাতে কোনোবাই কেপি বা শিখৰ বা চাধা খাই থকা দেখিলে আপুনি খুজিব পাৰে।